হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু মই আজি এটা জেগাত গৈ আছোঁ, আপোনালোকক দেখাই থাকিম ক'ত যাওঁ, গতিকে চাই থাকিব। আমি গৈ আছোঁ এতিয়া মান্দা কাটালৈ বুলি, আৰু গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি যিহেতু ফৰেষ্ট গাৰ্ডৰ AFPF যি ৰানিং আছে, আৰু মই তাতে গৈ আছোঁ মান্দাকাটা কেম্পত। আহি আমি এয়া পালোহি, আৰু এয়া দেখিবলৈ পাইছে কিমান মানে ছোৱালী লাইন পাতি আছে, এনেকৈ ৰখি আছে, এণ্ট্ৰি কৰিব দিয়া নাই, কৰিব আৰু অলপ পিছত, কাৰণ ৰিপৰ্টিং টাইম হৈছে 9টাৰ পৰা। সময় আছে, তথাপিও অলপ আগত আহিলে ভাল হয় আৰু। সোনকালে আহিছোঁ যদিও মানে বাকীবোৰ সোনকালে আহিছে যে, সেইকাৰণে মানে লাইনত আৰু একেবাৰে লাষ্টতে হ'বলৈ পালোঁ। বাৰু একো নহয়, এনেও যিহেতু ভিতৰত সোমাবলৈ পামেই। অলপ ভয়ো লাগি আছে, কাৰণ যিহেতু মোৰ এইবাৰ প্ৰথম হয়। এই মাত্ৰ আমি এণ্ট্ৰি কৰি ভিতৰত সোমালোঁ। আমাৰ গোটেইখিনিকে এনেদৰে গাড়ীত বহিবলৈ দিছে, আৰু এতিয়া আমাক ফিল্ডলৈ লৈ যাব। আৰু এয়া মোৰ লগত আছে মোৰ নতুন ফ্ৰেণ্ড হয়, ইয়াতে চিনাকি হোৱা। আৰু আমাৰ ৰানিং কৰা হৈ গৈছে। আমাক এইখন ফিল্ডতে ৰানিং কৰিব দিছিলে। এতিয়া আমাৰ ৰিজাল্টৰ কাৰণে ৰখি আছোঁ ইয়াতে, বহুত ভাগৰ লাগিছে। তাৰপিছত মোৰ লগৰ এজনীয়ে মানে পুৰি বনাই আনিছিলে, আমি এনেকৈ গোটেইখিনিয়ে ভগাই মেলি খালোঁ। ভিতৰত যিহেতু মোবাইলটো মানে এলাও নাই, চ' মনে মই ভিডিঅ' কৰিছোঁ, কোনোবাই দেখিব বুলি ভাবিছোঁ। তাৰ কাৰণে এনেদৰে মোবাইলটো মই মানে নকৰোঁ কৰি গোটেইখিনিৰ লগত ভিডিঅ' অলপ কৰিবলৈ চেষ্টা কৰিলোঁ। চবেই খোৱাত একেবাৰে বিজি হৈ গৈছে, কাৰণ বহুত বেছি ভাগৰ লাগিছিল। এতিয়া আমাক ফিল্ডৰ পৰা বাছত এনেদৰে গেটলৈকে লৈ অনা হৈছে, যিহেতু আমাৰ ৰিজাল্টৰ খবৰ লগালগ দি দিছে। তাৰ কাৰণে আমাক গেটৰ ওচৰত নমাই দিব, আৰু আমাৰ ৰিজাল্টটো যদি শুনিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এয়া আমি পূৰা মেইন গেট পালোহি। এতিয়া মোৰ লগৰ কেইজনীক বাই দিছোঁ। এই দুজনী মোৰ ফ্ৰেণ্ড হয়, আৰু সিহঁত দুজনীক লগ পাই বহুত বেছি ভাল লাগিছিল। মোৰ ৰানিং বেয়া হৈছে, কাৰণ মই তেনেকুৱা বিশেষ একো প্ৰেক্টিচ কৰা নাছিলোঁ। আচলতে চেষ্টা কৰিব লাগে, মই তেনেকুৱা একো চেষ্টা নকৰা নাছিলোঁ, আৰু মানে ফাৰ্ষ্ট টাইম এপ্লাই কৰিবলৈ মন গ'ল, তাৰ বাবে এপ্লাই কৰি ৰানিং দিলোঁ। আৰু
যদিও বেয়া হৈছে তথাপিতো কিবা এটা মানে ভাল লাগি আছে আৰু আচলতে অকল যে দিলে পাছ কৰিব সেনেকুৱা নহয় আচল কথা হ'ল চেষ্টা লাগিব আৰু মই তেনেকুৱা একো চেষ্টা কৰা নাই জাষ্ট এনেই যাব লাগে গৈছোঁ আৰু কেনেকুৱা ধৰণে হয় গম পালোঁ ভালকৈ বিশেষ নাজানো যদিও কালি যি দেখিছোঁ মানে দেখি শুনি বুজিব পাৰিছোঁ আৰু এইখিনিয়ে আছিলে বাকী মোৰ ৰিজাল্টটো বেয়া হৈছে মই ভাবিলোঁ আপোনালোককো জনাওঁ আজি ভিডিঅ'টো ইমানেই আছিলে আৰু শেষত কেনেকুৱা বোলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব কিনো ক'ম আৰু তাকে মানে ভাবি পোৱা নাই একো নাই বাৰু পিছত আকৌ যিহেতু ভেকেঞ্চি ওলাই থাকিব আৰু এপ্লাই কৰি থাকিম আৰু মই চেষ্টা কৰিম বুলি ভাবিছোঁ নিজকে গতিকে ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আকৌ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈ বাই বাই